নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এয়া গাহৰি মাংস বনাম। গাহৰি এইফালে এনেকৈ বিলাহী দিম 3টা, আলু দিম 2টা, আৰু এইফালে পিঁয়াজ, আদা, নহৰু এনেকৈ লৈ লৈছোঁ। চফা কৰি ল'ম আৰু এনেকৈ আজি গৰম পানীহে দিম দেই, তাৰমানে মাংসটো বইল কৰি নিদিওঁ, গৰম পানী দিম। এইফালে আজি ৰুটি খোৱা হ'ব, মাংস ৰুটি খাম। বনাম আৰু ষ্টাৰ্ট কৰোঁ, দেখুৱাই দিছোঁ আপোনালোকক। বনাই থাকিম, দেখুৱাই থাকিম দেই, চাই থাকিব, সকলোৱে চাব। আদা নহৰুটো তেলতে দি দিওঁ, তেতিয়াহে মানে ভাল লাগে। ভাল চবৰে এটা নিয়ম আছে ন। খানা ৰেডি। এয়া আজি ৰুটি আৰু মাংস, 2টা জলকীয়া, পিঁয়াজ আৰু ৰচুন, সেইফালে পানী। প্লিজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিলে হ'ব। নতুনকৈ খুলিছোঁ যিহেতু, ছাপোৰ্ট পালে ভাল লাগিব আৰু। পিছে বাই বাই, খাই লওঁগৈ।